হাই ফ্ৰেণ্ডছ, কমলান ৰোমান্টিক চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মানে আজি আমি গৈ আছোঁ গংগা যমুনা ৰিজৰ্টলৈ। আহক আপোনালোকেও ভিডিঅ'টো এনজয় কৰক। আমি এতিয়া গৈ আছোঁ গংগা যমুনা। আৰু বেছি নাই, 10 মিনিটমান আছে সময়, বা 10 মিনিট ভিতৰত যাই পাম। আহক আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকক। হৈছে উত্তৰত দেখি জাগাৰা আৰু দক্ষিণত দেখি গংমা হ'ব ন। আজি ভিডিঅ'টো ইমানেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। এয়া দেখিছে, সেউজীয়া পথাৰ সোণালী হ'বলৈ গৈ আছে। পালোঁ গংগা যমুনা, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, ফাইনেলি আহি পালোঁ আমি গংগা যমুনা। এই গংগা যমুনাৰ এইখন প্ৰথম গেট। ইফালেৰে সোমাব লাগিব গংগা যমুনাৰ মেইন গেটখন। ইফালেৰে এনেকৈ যায়, মানে অলপমান গৈয়ে গংগা যমুনাৰ ভিতৰৰবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গংগা যমুনাৰ ভিতৰতে মানে এখন ৰেষ্টুৰেণ্টৰ নিচিনা এখন আছে, মানে সেইখনো দেখুৱাবলৈ চেষ্টা কৰিম। বা পিকনিক খোৱা প্লেচো আছে, পিকনিক খোৱা প্লেচো দেখুৱাবলৈ চেষ্টা কৰিম। গংগা যমুনাৰ ভিতৰ ফালে যোৱা ছাইডটো তাৰমানে দেখুৱাই দিছোঁ। ইয়াতে পুখুৰী আছে আৰু এইখন আছে এয়া গংগা যমুনাৰ এখন প্ৰাকৃতিক দৃশ্যৰ নিচিনা। ইফালেৰে গৈ মেইন ষ্টপিটটো পায়। আৰু ইয়াতে এখন দলঙো আছে, দলংখন দেখুৱাবলৈ চেষ্টা কৰিম। দলং মানে আৰু বেছি ডাঙৰ নহয়, আৰু সৰু। ইফালে পুখুৰী আছে, ইফালেও আছে পুখুৰী। মানে মেইন টাউন গেলাত যেনেকৈ সুৰংগ থাকে, এনেকৈ সুৰংগ থকা ৰাস্তাৰ নিচিনা ইফালেও আছে। আপোনালোকক দেখুৱাই আছে ইফালে ৰেষ্টুৰেণ্ট আৰু ইফালে চুইমিং পুল এটা আছে। ইফালে দেখুৱাই আছোঁ, ইফালে ঝুলনাও আছে, ঝুলিব পাৰি। মজা একদম ভাল এটা মূৰ্তি আছে, মূৰ্তি দেখুৱাবলৈ চেষ্টা কৰিম। মূৰ্তিটো দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, আমি পুখুৰীৰ মাজত আছোঁ। ইয়াৰ পৰা আৰু গৈ কিনে ইফালে জিৰণি ঠাই আছে, বা আপোনালোকে আহিলে বহিব পাৰিব। আৰু ইফালে দেখুৱাইছোঁ, ইফালেও জিৰণি ঠাই আছে, বা মজা লোকেশ্যন। ইয়াত দেখুৱাই আছোঁ, মানে ইয়াতে জিৰণি ঘৰ পুখুৰীৰ মাজতে। সোঁফালে এটা আছে আৰু ইফালে এটা আছে। এয়া দেখুৱাইছোঁ শহাপহু, চাই লওক। আৰু ইফালে জিৰণি ঘৰ আছে, ইয়াতে আহিলে আপোনালোকে বহিব পাৰে। আৰু ইফালে ঝুলনা, আৰু ইফালে এটা হল্ড ৰুম আছে। ইয়াতে ভিতৰটো দেখুৱাইছোঁ, বা মজা বনাইছে দে। ইফালে আছে, বাহ বাহ বাহ, বেলেগ বহি আছে। এয়া চব চকী লাইন লাইনকৈ একদম পাৰাই আছে, আহি পেলাই বহিলে হ'ল। ভিডিঅ' করছে ফটো উঠাবি। ছাগলীটো দেখুৱাইছোঁ। এখন আৰু সৰু দলং, ইফালেৰে গৈ ৰেষ্টুৰেণ্টখনলৈকে যাব পাৰি। দেখুৱাই আছোঁ মই ৰেষ্টুৰেণ্টখন। এয়া ফাইনেলি আহি পালোঁ, তাৰমানে আৰু এখন দলং পালোঁ। আৰু আপোনালোকক পূৰা একদম ছোট ৰুম দেখুৱাই আছোঁ, পূৰা একদম। ইফালে দেখিছে এটা, মানে ইয়াতে 4-5টামান আছে এনেকুৱা ৰুম। ইফালে পুখুৰী আছে, এই একদম দূৰলৈকে আছে।
আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।